যাওঁগে বিলৰ ফালে নোযোৱা হ'লি যে Sinagonigizen, suba sinagonigizen, ogogoy numoli, asosare sitika, ayo gogoy numoli, asosare sitika, hey. Ni kai keleben, ni bang keleben, ayo gogoy numoli, asosare dumayam. Ayo gogoy numoli no asong kobesu hey Oya sadili Jili comic sa jili comic sa jili ko asa jili comic sa jili comic sa jili ko asa jili punya pamik sa jili pun palang mik sa jili pun palang ai noi apun papun ma noi bilangku ai noi rinju pama Sinagonigizen, suba sinagonigizen, ogogoy numoli, asosare sitika, ayo gogoy numoli, asosare sitika, hey. Ni kai keleben, ni bang keleben, ayo gogoy numoli, asosare dumayam. Ayo gogoy numoli Pan botalo,
বৰষুণ মনবোৰ সেমেকি ৰ'ল মনবোৰ সেমেকি ৰ'ল অ নাৱৰীয়া কাষলে চপাই দিয়া না কাষলে চপাই দিয়া ৰ গৈছো মুলুকা দেখোন আহ ভিতৰলৈ আহ দে ইমান ভৰ দুপৰীয়াখন ওলালিহি যে বিড়ি এটাকে জ্বলাই লওঁ পুৱা বিলৰ ফালে গৈছিলো নহয় মনেশ্বৰেতো ভালেখিনি মাছ পাইছে বৰালি একোটাতো দুখেৰতকৈও কম নহব মই নিজ চকুৱে দেখি আহিছো নহয় বল কাইলৈ ফৌজিতে ওলা কি হ'ল মেনে মেনে থাকিলি যে তই দেখোন জানই সেই ঘটনাটো হোৱাৰ পাছৰে পৰা মই মাছ মাৰিবলৈ এৰিলো হেই কি একেটা কথাতে লাগি থাক হে তোৰ ঘূৰণীয়ে মৰিলে বুলিয়ে হাত পুৰুষ ধৰি মাছ মাৰি অহা কামটো কেনেকে জগৰীয়া হ'ব হে গাঁৱৰ মানুহমখাই তেনেকৈ ভাবিলে মানুহজনীৰ গাত লেঠা হৈ থকা সময়ত মই শেষ ৰাতি বিললৈ গৈছিলোঁ আৰু উলটি আহোঁতে মাছৰ লগতে মোৰ গাত বাঘ লাগি আহিল আৰু মাক পোৱালি দুয়োটাকে টেটু চেপি মাৰিলে হে ক'লেই হ'ব নেকি বিলৰ মাজতে জীৱনৰ আদবয়স গ'ল আজিলৈকে বাকৰ ছাঁটোকে নেদেখিলো চব মিছা কথা এইবিলাক বুজিছ মানুহজনী গ্ৰহণীত মৰিল কিন্তু সেই মানুহমখাই দায়ী কৰিলে মোক ফটা মুখ যেতিয়া বলকিবই সেই বুলিয়ে তই পিতৃপুৰুষৰ কৰ্মটো এৰিব নোৱাৰ বুজিলি মই এতিয়া যাওঁ তই কাহিলি পোৱাতে সাজু হৈ থাকিবি হেৰি চাওঁ উঠকচোন উঠক কিনো কৰি থাকে হে কোনোবাই দেখিব পাই হেৰো কোনেও নেদেখে ল'ৰা পোৱালিটো কিমান ডাঙৰ হৈছে উমান ল'বলৈ দেচোন এনে সৰবজানটো ওলাইছে পেটৰ ভিতৰত থাকোতে গম পালে ল'ৰা নে ছোৱালী 10 তুমত ল'ৰাই হ'ব আৰু তই চাই থাক সি ডাঙৰ হৈ সেই বিলৰ মহলদাৰ হ'ব হেৰি শুনকচোন এই যোৱা দুদিনমানৰ পৰা মোৰ গাটো বৰ বেয়া লগা হৈছে খোজটো লৰাবলৈকে শকতি নাইকিয়া হৈছে ৰচোন এইকেইদিনতে তোক ডাক্তৰ ঘৰৰ পৰা আনিবগৈ লাগিব এইকেইদিন বিলত জালত মাছ বৰকে পৰিছে মোটাকে 2 টকামান ঘটি ল'বলৈ দেচোন তাৰপিছত মই তোক ডাক্তৰৰ ওচৰলৈ লৈ যাম তই বৰকে চিন্তা কৰি নাথাকিবিচোন
হেৰি আজি নগ'লে নহয়নে? গাটো বৰ কেনেবা কেনেবা কৰিছে, মনটো কিবাখন কৰি আছে। আহা, ধৈৰ্য ধৰচোন তই। এনে সময়ত মনলৈ যি টি কথা আহিবই। হেৰি আজি মাছলৈ যাব নালাগেচোন, মই আপোনাক কাবও কৰিছোঁ। যাবতো লাগিবই। আমিবোৰ মাছ মাৰি পেট পোহা মানুহ। কেনেকুৱা মানুহে আপুনি? তিৰিক এনেকুৱা অৱস্থাত এৰি থৈ আপুনি মাছৰ পিছত দৌৰিবলৈ ওলাইছে। মই এনেদৰে ঘৰত বহি থাকিলে তোৰ মোৰ বা এই আহিব লগাটো জানো পেট ভৰিব? হেৰি হেৰি শুনকচোন, হেৰি যাবি কিনুমতে যাবৰে পৰতে যাবি কিনুমতে সংসাৰৰে মায়া এৰি মোৰ গুৰু সংসাৰৰে মায়া এৰি বিললৈ নাযাওঁ নেকি? মলুকানি অ'? অথনিৰে পৰা চিঞৰি আছো, শুনা নাই নেকি? বৰ সোনকালে আহিলি যে। সোনকাল হৈ থকা নাই। ৰহ, মই আহিছোঁ। কি হ'ল? ভয় কৰিছ নেকি? ব'ল আকৌ। বল বল।
এনেকুৱা মানুহে আপুনি দেৰি কেনেকুৱা অৱস্থাত এৰি থৈ আপুনি মাছৰ বীজত ধৰিবলৈ ওলাইছে। হেৰি আজি নগ'লে নহয়নে? গাটো বৰ কেনেবা কেনেবা কৰিছে। মনেশ্বৰেতো ভালেইখিনি মাছ পাইছে। আজি মাছলৈ যাব নালাগেচোন। বৰালি এটাতো দুটাতকৈও কম নহ'ব। শুনকচোন হেৰি, ব'ল কাইলৈ ফৌজিতে ওলা। শুনকচোন হেৰি। এইকেইদিনতে তোক ডাক্তৰ ঘৰৰ পৰা আনিবগৈ লাগিব। এইকেইদিন বিলত জালত মাছ বৰকৈ পৰিছে। এইখন সংসাৰ ঈশ্বৰে চৰজিলে এই যাবৰে পৰতে যাবি কিনো মতে, এই যাবৰে পৰতে যাবি কিনো মতে, সংসাৰৰে মায়া এৰি মোৰ গুৰু, সংসাৰৰে মায়া এৰি। এইখন সংসাৰ ঈশ্বৰে চৰজিলে এই যাবৰে পৰতে যাবি কিনো মতে, এই যাবৰে পৰতে যাবি কিনো মতে, সংসাৰৰে মায়া এৰি মোৰ গুৰু, সংসাৰৰে মায়া এৰি মোৰ গুৰু, সংসাৰৰে